গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ফেষ্টিজ ফ্লেক্স অইল কেপচুলৰ বিষয়ে ক'ম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আহক জানি লওঁ ফ্লেক্স অইল কি। ফ্লেক্স অইল হৈছে এবিধ গুটিৰ পৰা উলিওৱা তেল। ইয়াক সাধাৰণতে তিচি গুটি বা ফ্লেক্স চিড বুলিও কোৱা হয়। ফ্লেক্স অইল আমাৰ স্বাস্থ্যৰ কাৰণে লাভদায়ক হয় আৰু আমাক সুস্থ কৰি ৰাখে। ভেজিটেৰিয়ানসকলৰ কাৰণে ফ্লেক্স অইল বহুত লাভদায়ক হয়, কাৰণ ইয়াত সাগৰীয় মাছতকৈ 50% বেছি ওমেগা 3 আৰু ওমেগা 6 ফেটি এচিড পোৱা যায়। ইয়াৰ লগতে এণ্টিঅক্সিডেণ্ট, ফাইবাৰ, আলফা লেনলিক এচিড থাকে, যিয়ে আমাৰ শৰীৰত হোৱা বিভিন্ন বেমাৰ যেনে ডায়েবেটিছ, হৃদয় সম্বন্ধীয় ৰোগ, পেট সম্বন্ধীয় সমস্যা, অন্য স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ কম কৰাত সহায় কৰে। ফেষ্টিজে আমাক ফ্লেক্স চিডৰ তেল কেপচুল আকাৰত দিছে। ইয়াক প্ৰস্তুত কৰাৰ সময়ত ইয়াৰ কোৱালিটিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। আহক এতিয়া আমি ফ্লেক্স অইলৰ উপকাৰিতাৰ বিষয়ে জানি লওঁ। ফ্লেক্স অইল আমাৰ হৃদয় সম্বন্ধীয় সমস্যাৰ পৰা আমাক বচাই ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ফ্লেক্স অইলত ওমেগা 3 ফেটি এচিড থকাৰ কাৰণে ই LDL বেড কলেষ্ট্ৰলৰ স্তৰ কম কৰে আৰু ৰক্তত HDLৰ স্তৰ বনাই ৰখাত সহায় কৰে। কিন্তু এটা কথা মনত ৰাখিব, কলেষ্ট্ৰল কম কৰিবলৈ ফ্লেক্স অইলৰ লগতে সঠিক খাদ্য আৰু ব্যায়াম কৰিলে ইয়াৰ সঠিক সুফল পাব। গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে ফ্লেক্স অইল আমাৰ স্তন কেঞ্চাৰ, প্ৰষ্টেট কেঞ্চাৰ আদিৰ পৰা আমাক বচাই ৰাখে। ফ্লেক্স অইল আৰ্থৰাইটিছ, গাঁঠিৰ বিষ আৰু আমাৰ হাড় সম্বন্ধীয় বিভিন্ন সমস্যা আদিৰ কাৰণে লাভদায়ক হয়। ইয়াত থকা ফাইবাৰ আমাৰ পাচন তন্ত্ৰ সুস্থ ৰখাত সহায় কৰে। ওজন কম কৰাৰ কাৰণেও ই লাভদায়ক হয়। ই আমাৰ মাংসপেশী নিৰ্মাণ কৰাত সহায় কৰে আৰু যি অধিক কেলৰিজ বাৰ্ণ কৰাত সহায় কৰে। ইয়াৰ নিয়মিত ব্যৱহাৰে চুলি সৰা কম কৰে আৰু চুলিক হেল্ডি কৰি ৰাখে। আহক এতিয়া জানো ফেষ্টিজ ফ্লেক্স অইল কেপচুলটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে। ফেষ্টিজ ফ্লেক্স অইল কেপচুলটো দিনত 3 বাৰ খাদ্য খোৱাৰ পিছত খাব লাগে। ইয়াৰ MRP হৈছে 635 আৰু DP প্ৰাইচ হৈছে 540। সকলোলৈ ধন্যবাদ থাকিল। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।